Hey guys, welcome back to my channel. So আজি মই আপোনালোকক মোৰ মামাৰ ছোৱালীৰ তুলনি পাৰ্টি দিছে। So মোৰ গাঁৱত আহিছো। So দেখাম আৰু এফালৰ পৰা। I hope আপোনালোকে এনজয় কৰে। So চাই থাকক। দেখাত যে একদমেই লাগা নাই তুলনি বিয়া যেন। একদম মান ধুনিয়াকে সজাইছে আৰু বহুত ভাল লাগিছে। So আপোনালোকে শেষলৈকে চাই থাকক। এনজয় কৰিব বহুত ভাল লাগিব। এইটো আমাৰ কইনা মামাৰ ছোৱালী মানে হাই হাই কইটা মোৰ কি হয় আজি আজি তাইৰ পাৰ্টি বিয়া দৰাটো কেতিয়া আহিব ঐ দৰা নহয় মোৰ দৰা নহয় কেতিয়া দৰাটো ৰাতিকে আহিব এনে কৈছে তাৰপিছত কোৱা আজি কেনেকুৱা লাগিছে তোমাৰ আজি বহুত ভাল লাগিছে আৰু মেকআপ কৰিব পাৰিছা মই গিফ্টটো পাবা ইমান মোক দিবানে কিবা লাগে কোৱা কোৱা মোৰ মানুহবাহে বেছি ভাল লাগিছে মানুহবাকো দেখিছে সকলোৱে হয় নেকি ভিডিঅ' বনাই মানুহবাক চিনি নাপায় কোনো দুবৰি বুলি চিনি পায় দুবৰি আমাৰ ঘৰতে মানুহবা তাৰপিছত কেইঘণ্টা লাগিল মেকআপ কৰোঁতে 8টাৰ পৰা 8:30 পৰা 10টা কৰিলোঁ নেকি চোৱা নাই গমেই নাপালা মানে আজি দিনৰ মানে তোমাৰ লাইফৰ বেষ্ট ডে এইটো আমাৰ মোমোকো চবে চিনি পায় তাইৰ বিয়াৰ ভিডিঅ' এটা ক্লিপ এড কৰি দিম ন এই ভিডিঅ'টো মোমোক চিনি পায়ে চাগে চবে ড্ৰয়িং চেলেঞ্জ কৰিছিলোঁ তোমাক চিনি পায় ফেইল চেলেঞ্জেছবিলাক কৰিছিলোঁ মানুহ এইটো কইনাৰ মাক যাই আছে পাত্তাই নিদিয়ে এইটো পাপাটো যাই আছে এইটো মহা নাপায় এইবিলাক আলহী আহিছে এইটো এয়া ৰিল বনাই আছে কইনাৰ মেহেন্দি দেখুৱা এইটো সেই কইনাৰ পাপা আমাৰ মামা মেহেন্দি দেখাও চা ৱাও নাইচ তোমাতকৈ মোৰ বেছি ডাৰ্ক হৈছে এইটো আমাৰ নহয় আমাৰ মামা হয় এইটো মহা এইটো মামা এইকেইটা আমাৰ বা এইটো বৰমা মণিবা এইটো বৰমা মামী দেখাইছোঁ এয়া মামী বহি আছে ভিন্দৰ লগত এইটো আমাৰ দুবৰি দাস খোৱাত বিজি এইটো আমাৰ নিবেদন এইটো আমাৰ কইনাৰ মাক হয় মামী এইটো আমাৰ ডাঙৰ মাহী এইটো আমাৰ তপন দাদা এইটো আমাৰ সৰু মাহী এইটো তপন দাদাৰ বৌ নহয় আমাৰ বৌ তপন দাদাৰ কি হয় ঘনীয়েক এইটো আমাৰ বৰমা সৰু বৰমা এইটো ডাঙৰ বৰমা নলবাৰী আমাৰ মমই আকৌ ড্ৰেছ চেঞ্জ কৰি আহিলে কাৰণ গৰম লাগিছিলে আচ্ছা গৰম লাগিছিলে কিন্তু হ'লেও হেয়াৰ ষ্টাইল চেঞ্জ কৰি আহিলা ছোৱালী মানুহ গৰম নালাগে ঠাণ্ডাও নালাগে গম পাইছা নাই যেতিয়া ষ্টাইলৰ কথা আহে পইচা দিছে তোমাক দিয়া নাই মই বেগত সোমাব দিছোঁ
কিমান পানী কোনোবাই জানো জুখিছেনে আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছেনে সাগৰতে কিমান পানী কোনোবাই জুখিছেনে আকাশতে কিমান তৰা কোনোবাই লিখিছেনে লিখিব জুখিব নোৱাৰা মৰম চিন্তামণি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি ফাইনেলি পাৰ্টি খতম হ'ল এতিয়া সব ফ্যামিলি বহি এনে অলপ গসিপস কৰি আছে মানে কথা পাতি আছে আৰু কিবা কিবি ধেমালি কৰি আছে সো সেয়াই আই হোপ আপোনালোকে এনজয় কৰিছে ভিডিওটো চাই এইটো একো কন্টেন্ট টাইপ নহব বাট মানে মোৰ এটা পাৰ্সোনেল আৰু মানে ফ্যামিলি টাইম মই আপোনালোকৰ লগত শেয়াৰ কৰিলো আই হোপ আপোনালোকে এনজয় কৰে যদি ভাল লাগিছে প্লিজ লাইক কৰি দিব আৰু মই বহুত দিনৰ পিছত ভিডিও আপলোড কৰি আছো আই হোপ আপোনালোকে মানে পেশেন্স ৰাখে আৰু মানে এৰি থৈ নাযায় আৰু আনসাবস্ক্ৰাইব কৰি থৈ নাযায় বহুতে আনসাবস্ক্ৰাইব কৰি দিয়ে আই হোপ আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিয়ে আৰু মানে চাই থাকে মোৰ ভিডিঅ'ছবোৰ সো দ্যাটস ইট সি ইউ ইন মাই নেক্সট ভিডিও বাই